চতুৱে বহুত সাৱধানে কণীৰ প্লেটকেইটাৰ বেলেঞ্চ মিলাব লওঁতেই খহি গোটেই প্লেটকেইটা কণীৰ সৈতে ঠান হৈ ভাঙি পৰে। কিন্তু আচৰিতভাৱে এটা ডিম নাভাঙি চলি গৈ দোকান মালিকৰ ভৰিৰ ওচৰ পাইগৈ। কৌতূহলেৰে মালিকজনে ডিমটো উঠাই ভালদৰে চাওঁতে লক্ষ্য কৰে যে এই ডিমটো আনবোৰৰ তুলনাত যথেষ্ট ভাৰী আৰু অলপমান ক্ৰিষ্টেল টাইপ আছিল। তেনেতে নিউজত এটা চুৰি হোৱা ডিমৰ বিষয়ে কয় যে যোৱাকালি এটা দুষ্ট চক্ৰই কলকাতাৰ মিউজিয়ামৰ পৰা এটা ক্ৰিষ্টেলৰ ডিম চুৰি কৰে, যাৰ ক'লা বজাৰত বৰ্তমান মূল্য 200 কোটিৰো অধিক। তেনেতে দোকানীজনে সামান্য পকাই দিয়া ডিমটো খোল খাই ভিতৰত এক সোণালী ৰশ্মি দেখি চাচাৰ আচলতে এই ডিমটো ক'লা বজাৰৰ এটা মাফিয়া দলে চুৰি কৰি পুলিচৰ পৰা পলাই আহি থাকোঁতে অকস্মাত পথৰ ঠিক সোঁমাজত এটা পোৱালি ভেড়া ছাগলী আহি ৰোৱাত তাক বচাব যাওঁতেই চুচৰি আহি গাড়ীখন অভাৰব্ৰিজৰ কাষৰ ৱালত ধাক্কা খোৱা ঠেকা খাই ডিমটো মানুহজনৰ হাতৰ পৰা উফৰি তলত পৰে। কিন্তু ঠিক সেই সময়তে ব্ৰিজৰ তলেৰে পাৰ হোৱা এখন ডিমেৰে ভৰ্তি গাড়ীত আহি ডিমটো পৰে আৰু আহি চাচাৰ হাত পায়। তেনেতে তেওঁৰ দোকানৰ সন্মুখত এখন গাড়ী আহি ৰোৱাত চাচাই লাহেকৈ ডিমটো পকেটত ভৰাই। পিছ মুহূৰ্ততে মেইন বস্তুৱে চাচাক পিস্তল দেখুৱাই কয়, চাচা আপনা জান বচা, দে দে মুঝে মেৰা আন্দা, বৰনা খতম তেৰা ধান্দা, আৰে 1 লাইক তো কৰ হৰ খুদা কা বান্দা। তাৰ পাছত দোকানৰ গোটেই ডিমবোৰ ভাঙিও একো নাপাই আঁতৰি যায়।